হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আহিছোঁ শিৱসাগৰত অৱস্থিত বিখ্যাত কাৰেংঘৰলৈ বুলি। আহিয়ে চাওকচোন, ইমান মানুহৰ ভিৰ, তাৰ মাজতে টিকেটটো কৰি ভিতৰলৈ বুলি সোমাই গ'লোঁ। এই স্কেনাৰটো দেখিছেনে? ইয়াৰ সহায়ত আপোনালোকে আগতীয়াকৈ অনলাইনৰ জৰিয়তে টিকেটসমূহ বুক কৰি ল'ব পাৰে। আপোনালোকৰ বহুতে হয়তো কাৰেংঘৰলৈ আহি পাইছে। যদিও বা নাই পোৱা, তেন্তে বিভিন্ন ভিডিঅ' বা ফটোৰ সহায়ত কাৰেংঘৰৰ বিষয়ে জানিব পাৰিছে। কাৰেংঘৰলৈ পোনে সোমাই অহাৰ প্ৰথম অংশতে এখন ফলক অৱস্থিত। এই ফলকখনত কাৰেংঘৰৰ বিষয়ে বিভিন্ন কথা লিখিত ৰূপত উপস্থাপন কৰা হৈছে। শিৱসাগৰ চহৰৰ গড়গাঁৱত কাৰেংঘৰটো অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই কাৰেংঘৰটো নিৰ্মাণ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হোৱাৰ ফলত আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰি উলিয়ায়। লগতে আপোনালোকক জনাওঁ যে বিৰজু বোলাই অসম আক্ৰমণ কৰিবলৈ অহাৰ সময়ত তেওঁৰ লগত অহা এজন ব্যক্তিয়ে লিখিছিল যে গড়গাঁও ৰাজপ্ৰসাদৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুভক্ষিত ঘৰ এই গোটেই পৃথিৱীতে বিৰল। তেওঁৰ এই লেখনিৰ পৰা এই কাৰেংঘৰৰ সৌন্দৰ্য যে কিমান বিৰল সেই বিষয়ে ধুনীয়াকৈ জানিব পাৰি। আপোনালোকে এইফালে চাওকচোন, তেতিয়াৰ দিনতে নিৰ্মাণ কৰা এই কাৰেংঘৰ আজিও একে অৱস্থাতে আছে। সেই সময়ৰ ইটা আৰু বিলাতী মাটিৰে নিৰ্মাণ কৰা শিল্পীসকলৰ হাতত প্ৰাণ পাই উঠা এই কীৰ্তিচিহ্ন আজিও একে অৱস্থাতে দেখা পোৱাটো আমাৰ কাৰণে সৌভাগ্যস্বৰূপ বুলিয়ে ক'ব লাগিব। সেয়ে এই বেৰসমূহ আপোনালোকৰ ওচৰৰ পৰা এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত থাকে নেকি পুলিচ চুলিচ? আগতে আমাৰ হয় বুলি ক'লে মানে আমি এটা যিটো মোচা বুলি কওঁ সেইটো আমাৰ ৰজাত নাম এইটো মোচা। তুমি কেনেকৈ জানিলা? এইটো মোচা মানে এনেকৈ আছিলে এইটো ঘৰ এইটো ভাগিলে বুলিহে এতিয়া ভূমিকম্প চুমিকম্প। ওপৰৰ পৰা এই সৌন্দৰ্য উপভোগ কৰিবলৈ সঁচাই বৰ ধুনীয়া। ওপৰৰ পৰা চাওকচোন, এই তলত থকা সেউজীয়াখিনিয়ে গোটেই পৰিৱেশটো বৰ ধুনীয়া কৰি তুলিছে। বিভিন্ন কাৰণত হয়তো কাৰেংঘৰৰ কিছু কিছু অংশৰ ক্ষতি সাধন হৈছে, সেয়ে ইয়াক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে চাগে এই বাঁহবিলাক এনেকৈ বান্ধি ৰখা হৈছে। সেই বিষয়ে বাৰু মই ইমান ভালকৈ অৱগত নহয়, তথাপিও মোৰ মনে যিটো কৈছে সেইটোৱে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। তাৰ পাছত এইফালে আহি অকণমান তাতে ভিডিঅ' ফটো তুলি লৈছোঁ, যিহেতু স্মৃতি হিচাপে এইবিলাক ধৰি ৰাখিবলৈ বৰ ভাল লাগে। ওপৰৰ পৰা এয়া চাওকচোন, তলত এই ফুলনিখিনি কি বুলিনো লিখা আছে আপোনালোকে হয়তো ধৰিব পাৰিছে। ইয়াত লিখা আছে যে আহোম ৰাজা পেলেচ, অৰ্থাৎ আহোম ৰজাৰ কাৰেংঘৰ বা ৰাজপ্ৰসাদ। এয়া চাওকচোন, তাৰ মাজতে মই মোবাইলটো ভিডিঅ' কৰাৰ সময়তে এয়া মই যে গমেই নাপাওঁ যে ভিডিঅ' কৰোঁতেও এনেকুৱা এটা মানে অপশ্যন উপলব্ধ হৈ থাকে। এয়া কাৰেংঘৰৰ ভিতৰৰ কিছুমান অংশ আপোনালোকৰ ভিডিঅ'ৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান অকোৱা পকোৱা বাট মাজতে ভয়ে লাগে যে হেৰাই যাম বুলি, সেয়ে অকণমানহে ভিডিঅ' কৰি আছোঁ দেই। এনেদৰে ওপৰৰ পৰা তলৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰি তললৈ নামি আহোঁতে আমাৰ চকুত পৰিল এয়া চাওক, M+S ৰুবুল কিবা কিবি লিখা আছে আৰু তাৰপিছত এইবিলাক মেৰী, গুণিন, বিভিন্ন প্ৰেমিক প্ৰেমিকাই হয়তো তেওঁলোকৰ নামসমূহ কাৰেংঘৰত এনেদৰে খোদিত কৰিছে। এইবাৰ আমি তললৈ বুলি নামি আহিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। তাৰ ফুলনি বাগিচাখনে সঁচাকৈয়ে আৰু মনোমোহা কৰি তুলিছে। এতিয়া হয়তো এই ফুলখিনি ফুলাৰ ছিজন নহয়, সেইকাৰণে সেউজীয়াখিনি বেছি হৈ আছে, ফুলৰ সংখ্যা অকণমান কম হৈ আছে। এনেদৰে আজি আমি আমাৰ এই আবেলিটো সুন্দৰভাৱে কাৰেংঘৰত উপভোগ কৰি ঘৰলৈ বুলি ওলাই আহিলোঁ। তাৰ মাজতে ওলাই অহাৰ পথত আপোনালোকক এয়া দেখুৱাই দিছোঁ, এবাৰ চাওকচোন কাৰেংঘৰৰ ধুনীয়া প্লেনটো যে ক'ত কি কি অৱস্থিত সেই বিষয়ে সুন্দৰভাৱে বৰ্ণনা হৈ আছে। ওলাই আহিয়ে দেখা পালোঁ এই ফুচকাখিনি, সেয়ে ভাবিলোঁ ঘৰ যোৱাৰ আগে আগে অলপমান ফুচকা খাই লওঁ। এনেদৰে আজি কাৰেংঘৰৰ সৌন্দৰ্য উপভোগ কৰি আৰু ফুচকা খাই আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।